मैं हाफलोंग से आया है। कहाँ से है? हाफलोंग से आया। हाफलोंग। क्या नाम है? मेरा ऑस्टिना लांगपसा। मैं तो पेशेंट तो नहीं हूँ, लेकिन मेरा छोटा भाई का किडनी स्टोन हुआ है। लेकिन मेरा वो दीदी ने रेफ़र किया है नौगांव पे एक अच्छा सा वो होमियो का वो है चैम्बर, इसलिए मैं आया है। आपके फर्स्ट टाइम है? मैं फर्स्ट टाइम। নমস্কাৰ, মোৰ নাম শ্ৰী উপেন্দ্ৰ শইকীয়া। মই মাজুলী নয়াবজাৰ ফুটচাং গাঁৱৰ পৰা আহিছোঁ। মাজুলীৰ পৰা আহিছোঁ। মই এতিয়া আহিছোঁ নগাঁৱত আপোনাৰ এইটো ঢিং ৰোড চলচলি এইটো বাহাৰুল ইছলাম ছাৰৰ চেম্বাৰলৈ আহিলোঁ। মোৰ আগত মানে কিডনী ষ্ট'ন হৈ আছিলে, বহুতো চিকিৎসা কৰিলোঁ কিন্তু ভাল নাপালোঁ। এবছৰে হ'ল, কিন্তু গাঁৱলীয়া দৰৱ পৰা ধৰি এল'পেথিক বহুত চিকিৎসা কৰিলোঁ, ভাল নহ'লে। কিন্তু এতিয়া ছাৰৰ ভিডিঅ'টো চাই মই ইয়ালৈ আহিলোঁ। ছাৰৰ ভিডিঅ'টো চাই 2টা ড'জ খালোঁ মই। 3টা ড'জ খাবলৈ কৈছিলে ছাৰে। 2টা ড'জ খোৱাৰ পিছত মোৰ এতিয়া কিডনী ষ্ট'ন একেবাৰে নাইকিয়া হৈ গ'ল। এয়া ৰিপৰ্ট লৈ আহিছোঁ মই, চব এইটো আল্ট্ৰাচাউণ্ড কৰি মই এতিয়া এয়া মোৰ চাই একেবাৰে নৰ্মেল হৈ গ'ল। নাই নাই, একো নাই। মই এতিয়া আকৌ যাতে নহ'বৰ কাৰণে আৰু এটা ড'জ ছাৰে খাব কৈছিলে, সেই ড'জটো নিবলৈ মই এতিয়া আকৌ ছাৰৰ চেম্বাৰলৈ আহিছোঁ। মোৰ মাজুলী নয়াবজাৰ। হয়। মোৰ নাম আব্দুল খালে, মই গোৱালপাৰাৰ পৰা আহিছিলোঁ। মোৰ কিডনী ষ্ট'ন আছিলে। প্ৰথম আছিলে মোৰ 12.9। তাৰ নেক্সট টাইম আহিলোঁ যেতিয়া, তাৰ পাছত মোৰ হৈছে কমি পেলাই, মই ৰিপৰ্টটো দেখাই দি আছোঁ। তাৰপাছত মোৰ হৈছে 8 mm। তাৰপাছত নেক্সট আজি আহিছোঁ যেতিয়া, মেডিচিন 4 মাহ খোৱাৰ পিছত আজি ৰিপৰ্টত মোৰ 5 mm, 6 mm এনেকুৱা হৈছে। বহুতখিনি 50%তকৈ বেছি কমি গ'ল। ক'ত চিকিৎসা কৰিছিল আপুনি? ইয়াতে কৰিছোঁ, নাম? জাৰ্মান হোমিঅ'। নমস্কাৰ, মই মানে চামগুৰিৰ পৰা আহিছোঁ। ইয়াত মানে ফাৰ্ষ্ট টাইম আহিছোঁ। এইটো জাৰ্মান হোমিঅ' ক্লিনিক। মানে আমি বহুত মানে ভিডিঅ' চাইছোঁ, মানে ডিব্ৰুগড়ৰ পৰা ধুবুৰীৰ পৰা মানুহ আহে, সেইকাৰণে ভিডিঅ' চাই পেলাই ছাৰৰ ইয়াত আহিছোঁ। আমাৰ মানে পাইলছৰ কিবা প্ৰব্লেম আছে, ইয়াত মানে ফাৰ্ষ্ট টাইম আহিছোঁ। বহুত মানুহ ইয়াত আহি ভাল হৈছে, সেইকাৰণে মানে আহিছোঁ। ৱাহিদুল ইছলাম। ক'ৰ পৰা আহিছে? লাংগিয়াৰ পৰা আহিছোঁ। লাংগিয়াৰ পৰা? আমাৰ ল'ৰাটোৰ কিডনীৰ প্ৰব্লেম আছে। কিডনী প্ৰব্লেম? কিডনী পাবৰ কাৰণে আহিছে। ক'ত আহিছে? ইয়াতে আহিছোঁ। কি ডক্টৰ? এই বাহুল ডক্টৰ। ডক্টৰ বাহাৰুল। জি। কি ফাৰ্মাচী নামটো কি? ফাৰ্মাচীৰ নামটো নাজানো। নমস্কাৰ, মই ডক্টৰ বাহাৰুল ইছলাম। মই বৰ্তমান ঢিং এবাৰিঅত হোমিঅ' স্বাস্থ্য বিষয়া হিচাপে মই কৰ্মৰত আছোঁ। আৰু মোৰ হস্পিটেলত ডিউটি শেষ হোৱাৰ পিছত 2 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে মই নগাঁও মেট্ৰ' হস্পিটেলৰ ওচৰত চলচলি দলঙৰ ওচৰত জাৰ্মান হোমিঅ' ক্লিনিকত মই বিভিন্ন অপাৰেশ্যন কৰা ৰোগীৰ বিনা অপাৰেশ্যনত চিকিৎসা কৰোঁ। যেনে গলব্লাডাৰ পাথৰ, কিডনী ষ্ট'ন, গৰ্ভথলীৰ টিউমাৰ হ'লে, PCOD হ'লে, পাইলছৰ টনচিলাইটিছ আদিৰ অপাৰেশ্যন নকৰাকৈ মই ট্ৰিটমেণ্ট ইয়াতে কৰোঁ। আৰু আজি মই 19-20 বছৰ ধৰি মই সেৱা আগবঢ়াই আছোঁ। লাষ্ট বছৰত মই টোটেল 4,300 চিকিৎসা কৰিছোঁ। তাৰে 2500 ৰোগী হৈছে অনলি অপাৰেশ্যন কৰা ৰোগী। তাৰে মোৰ 90% কেছ ভাল হৈছে। ইয়াৰ ভিতৰত গলব্লাডাৰ ষ্ট'ন যথেষ্ট আছে, আৰু কিডনী ষ্ট'ন যিখিনি লৈছোঁ মই 98% কিডনী ষ্ট'ন মোৰ তাত ভাল হৈছে। আৰু গলব্লাডাৰ ষ্ট'ন 10 mm লৈকে মই চিয়ৰ দিব পাৰোঁ যে ভাল হয়। আৰু ইয়াৰ ওপৰত হ'লে মই 2টা ড'জ দি চাওঁ, যদি 2টা ড'জত 3-4 mm কমে, তেতিয়া কণ্টিনিউছলি 6 মাহ বা 8 মাহ কৰিলে গলব্লাডাৰ ষ্ট'ন 15 mm লৈকে ভাল হয়। আৰু ইয়াৰ বাহিৰেও PCOD হ'লে বা গৰ্ভথলীৰ যে টিউমাৰ হয়, মই 60-70 mm লৈকে মই ইয়াত ভাল কৰিছোঁ আৰু ভাল হয়। আৰু পাইলছৰ ভাল হয়। আৰু যিবিলাক ৰোগী মোৰ ইয়াত দেখোঁ যে মোৰ ভাল নহ'ব, লাষ্ট ষ্টেজত গুচি গ'ল, সেইবিলাক মই কেতিয়াও চিকিৎসা নকৰোঁ। মই মানুহক এনেই ঔষধ নিদিওঁ। যিবিলাক ভাল হোৱা কৈছিলে সেইবিলাকে মই ট্ৰিটমেণ্ট কৰোঁ। গতিকে আপোনালোকৰ যদি কাৰোবাৰ কিবা প্ৰব্লেম থাকে, যে অপাৰেশ্যন কৰিব বুলি ডক্টৰে কৈছে আপোনালোকক, তেতিয়াহ'লে মোৰ তাত এপাক দেখুৱাব। যদি অপাৰেশ্যন নকৰিব ভাল হয়, মই চিকিৎসা কৰিম, আৰু যদি একো ভাল নহয় মই আকৌ ৰেফাৰ কৰি দিম। কাৰণ সময়মতে ৰেফাৰ কৰাটো ডক্টৰৰ কাৰণে উত্তম, আৰু ৰোগীৰ কাৰণে বহুত ভাল। সময়ত যিকোনো অপাৰেশ্যন কৰি ৰোগী এজন ভাল হ'ব পাৰে। মইতো
যিবিলাক ট্ৰিটমেণ্ট কৰোঁ চব কেছেই হৈছে অপাৰেশ্যন কৰা ৰোগী। মই বাকী কেছবিলাক চৰ্দি কাহ জ্বৰ এইবিলাক ট্ৰিটমেণ্ট নকৰোঁ, অনলি ক্ৰিটিকেল কেছ আৰু অপাৰেশ্যন কৰা ৰোগীবিলাক ট্ৰিটমেণ্ট কৰোঁ। আৰু মোৰ ইয়াত কলিকতাৰ পৰা আৰম্ভ কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে একদম দুবৰীৰ পৰা শদিয়ালৈকে মোৰ পেচেণ্ট আছে। আজিও আপোনালোকে দেখিছে যে মোৰ ইয়াত মাজুলীৰ পৰা পেচেণ্ট আহিছে, তেওঁ ভাল হৈছে, আকৌ কিডনী ষ্ট'ন ভাল হ'ল আৰু প্ৰিভেণ্টিভ হিচাপে যাতে নেক্সট টাইম কিডনী ষ্ট'ন নহয় তাৰ কাৰণে ঔষধ নিব আহিছে। আৰু হাফলঙৰ পৰা আহিছে, যিবিলাক ৰোগী ভাল হৈছে তেওঁলোকে বেলেগ ৰোগীক পঠাইছে। আৰু আজি গোৱালপাৰাৰ পৰা আহিছে, আপোনালোকে নিজে দেখিছেই। মোৰ ইয়াত যদি ডেইলি 20-20ৰ পৰা 30টা পেচেণ্ট বৰ্তমান মই যাওঁ, আৰু তাৰ ভিতৰত 50% কেছেই আছে নগাঁও ডিষ্ট্ৰিক্টৰ বাহিৰৰ। চব বৰাকবেলিৰ পৰা হাফলং, কাৰ্বি আংলং বা ডিমা হাছাও, আমাৰ লখিমপুৰ, ধেমাজি সেইবিলাকৰ অঞ্চলৰ পৰা আমাৰ ৰোগী আহে। অথচ কলিকতাৰ অসমৰ বাহিৰৰ পেচেণ্টো আছে, মেঘালয়, ত্ৰিপুৰা সেইবিলাকৰ পেচেণ্ট আছে। আৰু ইয়াত মই এটা কথা মই ৰাইজক অনুৰোধ কৰিম যে মোৰ ইয়াত যিবিলাক পেচেণ্ট আহে সেইবিলাক দেখিছোঁ যে গলব্লাডাৰ ষ্ট'নৰ, কিডনী ষ্ট'নৰ ৰোগী বেছি। গতিকে আপোনালোকে যদি অলপ খোৱা বোৱাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰে সেই ৰোগবিলাক নিশ্চিতভাৱে বহুত কমি যাব। গলব্লাডাৰ ষ্ট'ন আপোনালোকে দেখা পাইছে যে বৰ্তমান নেচাৰেল খাদ্যতকৈ আৰ্টিফিচিয়েল খাদ্য মানুহে বেছি খায়, তেলত ভজা খাদ্যবিলাক বেছি খায়। গতিকে আপুনি যদি তেলত ভজা খাদ্য বা ৰেড মিট বা গাখীৰৰ উৎপাদিত যিবিলাক প্ৰডাক্ট আছে বা ফাষ্টফুড, জাংক ফুড এইবিলাক যদি এৰি দিয়ে গলব্লাডাৰ ষ্ট'ন যথেষ্ট পৰিমাণে কমি যাব। কাৰণ গলব্লাডাৰ ষ্ট'ন হয় মানুহৰ যি শৰীৰত কলেষ্ট্ৰল, ব্লাডত যি কলেষ্ট্ৰল বাঢ়ে বা লিভাৰত যি কলেষ্ট্ৰলটো বেছি প্ৰডাকশ্যন হয়, বাইল চল্টছ, কলেষ্ট্ৰল আৰু বিলিৰুবিন লগ লাগি গলব্লাডাৰ ষ্ট'ন হয়। গতিকে আপুনি শৰীৰত যাতে ব্লাডত যাতে বিলিৰুবিন নাবাঢ়ে বা কলেষ্ট্ৰল নাবাঢ়ে সেইটো যদি আপোনালোকে খাদ্য খায় যথেষ্ট পৰিমাণে গলব্লাডাৰ ষ্ট'ন আমাৰ পৰা আমি প্ৰিভেণ্ট কৰিব পাৰিম। আপুনি নিজে নিজে প্ৰিভেণ্ট কৰিব পাৰিব, গলব্লাডাৰ ষ্ট'ন নহ'ব। জেগাত মই দেখিছোঁ যে মানুহে মাংস খায়, ৰেড মিট খায়, কিন্তু নৰ্মেলি যদি মানুহৰ 3 লিটাৰ বা 4 লিটাৰ পানী লাগে, কি ৰেড মিট খালে 1 লিটাৰ পানী বেছি খাব লাগিব। কাৰণ ৰেড মিটতো যথেষ্ট পৰিমাণে ধৰক কেলছিয়াম আছে, ইউৰিক এচিড আছে, এইবিলাক যিবিলাক পাথৰ খোৱা কমজোৰি সেইবিলাক ৰেড মিটত বেছি থাকে, গতিকে পানী বেছি খাব লাগে। কিন্তু মানুহে কি কৰে, যিদিনা ৰেড মিট দি খাদ্য খাব সেইদিনা পেট ভৰাই এনেকৈ ভাত খায় যে পানী খাবলৈ জেগা নাথাকে, যাৰ কাৰণে পানীৰ অভাৱত মানুহৰ কিডনী ষ্ট'ন বেছি হোৱা দেখা গৈছে। গতিকে যিবিলাক খাদ্য খালে, ধৰক আপুনি চাহ খালে, চাহ খোৱাৰ আগতে 1 গিলাচ পানী খাওক অন্তত। গাখীৰ খালে বেছি জাল কৰি গাখীৰ নাখাওক, 5 মিনিট উতলাই বেছি বইলি নকৰাকৈ, ডাঠ নকৰাকৈ মানুহে গাখীৰ খাব লাগে। আৰু চাফিচিয়েণ্ট পানী খাব লাগে। মানুহে ৰ'দত কাম কৰে বা বিভিন্ন গোটেই দিন আজিকালি মানুহে জাৰ্ণি বেছি কৰে, বিভিন্ন কষ্টৰ কাম বন কৰাৰ পিছত মানুহে যেতিয়া পানী নাখাব আৰু ষ্ট'ন হোৱা যিবিলাক কম্প'জিশ্যন সেইবিলাক চ'ৰ্চ যেতিয়া বেছিকৈ খাব তেতিয়া মানুহৰ পানীৰ অভাৱত মানুহৰ কিডনী ষ্ট'ন হয়। গতিকে এইখিনি ৰাইজ যদি অলপ সজাগ হয় খাদ্যৰ ক্ষেত্ৰত, কিডনী ষ্ট'ন আৰু গলব্লাডাৰ ষ্ট'ন যথেষ্ট পৰিমাণে কমি যাব।